এজন এক্সপাৰ্টে সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে যদি তেওঁক আপুনি সঠিক প্ৰশ্ন কৰে। সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। যেনেদৰে আমাৰ এই শৰীৰ বা দেহটোক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ মাইণ্ড বা মন ইয়াকো খাদ্যৰ প্ৰয়োজন। এই খাদ্য কি? মনৰ বাবে খাদ্য হ'ল চিন্তা। মই প্ৰায়ে বিজনেছ আইডিয়াৰ ওপৰত ভিডিঅ' চাওঁ। তেখেতসকলৰ আইডিয়াবোৰ গ্ৰহণযোগ্য। এটা ভিডিঅ' চাইছিলোঁ, তেখেতে গাখীৰৰ ওপৰত ভিডিঅ'টো বনাইছিল। সঁচাকৈয়ে অসমত গাখীৰৰ চাহিদা বহুত আছে। এটা সুন্দৰ ব্যৱসায়। মোৰ বোধেৰে আজিৰ সময়ত এনে বহুত ভিডিঅ' আছে যি ব্যৱসায় এটা ষ্টাৰ্ট কৰিবলৈ প্ৰচুৰ ইনফৰমেশ্যন দিয়ে। বিজনেছ আইডিয়া, ফাইনেন্স আদি বহু বিষয়ত বহুত ভিডিঅ' আছে। ইমানখিনি থকাৰ পিছতো আজি আমি কিমান সংখ্যক যুৱ প্ৰজন্ম প্ৰস্তুত ব্যৱসায় কৰিবলৈ? আচলতে আজিৰ যুৱ প্ৰজন্মৰ বাবে চাকৰি হ'ল মেইন এইম। ই যেন আমাৰ বাবে উত্তম ৰাস্তা। আমাৰ ধাৰণা, চাকৰি এটা হ'লে আমাৰ সপোন বাস্তৱত পৰিণত হ'ব। দুৱাৰ পাহাৰ দেখিবলৈ সদায় শুৱনি। সফল আপুনি যিকোনো ক্ষেত্ৰত হ'ব পাৰে। চাহ বিক্ৰী কৰিও সফল হোৱাৰ উদাহৰণ আছে। আচলতে আমি ব্যৱসায় এই দিশটোৰ প্ৰতি আগ্ৰহী নহয়। আমি নিজকে এতিয়াও প্ৰস্তুত কৰিব পৰা নাই ব্যৱসায়ৰ বাবে। আমাৰ একমাত্ৰ চিন্তা চাকৰি। এয়া স্বাভাৱিক, এয়া বাস্তৱ। আৰু এই চিন্তাৰ পৰা আমি এতিয়াও বাহিৰ হৈ আহিব পৰা নাই। আজিৰ যুৱ প্ৰজন্মই অলপ ব্যতিক্ৰমভাৱে কথাবোৰ চিন্তা কৰি চোৱাৰ সময় হৈ গৈছে। আমাৰ জনসংখ্যা বহুত বেছি, সেয়েহে সকলোৱে চাকৰি পোৱাৰ আশা বহুত কম। আমি ব্যৱসায় আদিৰ কথা এতিয়াৰ পৰাই চিন্তা কৰিব লাগিব। ব্যৱসায় আদি কৰিম বুলি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। আমি পৰীক্ষাৰ বাবে যেনেকৈ নিজকে প্ৰস্তুত কৰোঁ, তেনেকৈ ব্যৱসায় কৰিবলৈও প্ৰস্তুতিৰ প্ৰয়োজন। যোনে ভালদৰে প্ৰিপাৰেশ্যন কৰে তেওঁ ভাল ৰিজাল্ট কৰে। আমি সকলোৱে ভাবোঁ নলেজ ইজ পাৱাৰ। সঁচাকৈয়ে নলেজ পাৱাৰ নে? নহয়, নলেজ হ'ল ইনফৰমেশ্যন। যেতিয়া এই ইনফৰমেশ্যন কাৰ্যত পৰিণত হয়, তেতিয়া ই শক্তিলৈ ৰূপান্তৰিত হয়। ধৰক আপোনাৰ নলেজ আছে ধূপকাঠি কেনেকৈ বনাব লাগে, ইয়াৰ বাবে কি কি মেটেৰিয়েলছ লাগে। যদি আমি চাবলৈ যাওঁ, এইবোৰ ইনফৰমেশ্যন। কিন্তু যেতিয়া আপুনি আপোনাৰ নলেজ ইউজ কৰি এডাল ধূপকাঠি বনাব, তেতিয়া এই ইনফৰমেশ্যন আপোনাৰ শক্তিলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ আপোনাৰ শক্তি আছে, আপুনি সামৰ্থ্য ধূপকাঠি বনাবলৈ। কি পাৰ্থক্য আছে এজন মানুহে পঢ়িব নাজানে আৰু এজন মানুহে পঢ়িব জানে কিন্তু পঢ়িব নিবিচাৰে? নলেজ থাকিলে কি হ'ব যদি আপুনি ইয়াক কাৰ্যত পৰিণত নকৰে? শিক্ষা খাদ্যৰ নিচিনা। ভাল খাদ্য খালে যেনেদৰে আমাৰ শৰীৰ বা দেহ ভালে থাকিব, তেনেদৰে ভাল শিক্ষা গ্ৰহণ কৰিলে, পজিটিভ চিন্তা কৰিলে জীৱনত সফল হ'ব পাৰিব। আপুনি শক্তি সঞ্চয় কৰক। পজিটিভ চিন্তাৰ দ্বাৰা প্ৰবল ইচ্ছা শক্তি জাগৰিত কৰক সফল হ'বলৈ।
ঘৰত বহি হিমালয় পৰ্বত আৰোহণ কৰিম বুলি চিন্তা কৰিলে একো নহ'ব। হিমালয় পৰ্বতৰ ওচৰলৈ যাব লাগিব, অধ্যয়ন কৰিব লাগিব, ট্ৰেইনিং ল'ব লাগিব। তেতিয়াহে আপুনি আৰোহণ কৰিব পাৰিব। ডাঙৰকৈ চিন্তা কৰক আৰু ডাঙৰকৈ সফল হওক। বি পজিটিভ। ধন্যবাদ।